প্রথমে আমি আমার পরম শ্রদ্ধার পরমানন্দ মহন্ত স্যার আর অপর্ণা ডক্টর মহন্ত বাইদেৱে আমাক যে এইখিনি সময় দিছে তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু বাইদেউ আপুনি আপোনাৰ জন্ম আৰু আপোনাৰ স্কুলীয়া শিক্ষা সম্পৰ্কে অকণমান আমাক কওকচোন। আপোনাৰ মোৰ জন্ম শিৱসাগৰত, পিছে পঢ়াটো শিৱসাগৰ নহ'লে, কাৰণ মই ৩-৪ বছৰমান থাকোঁতে মোৰ খুৰা খুৰী শ্বিলঙত আছিলে, মোক তালৈ লৈ গ'ল আৰু তাতে মই বিদ্যা আৰম্ভ কৰিলোঁ। আৰু তাতে মই শ্বিলঙতে থাকি মই মেট্ৰিক পাছ কৰি BA লৈকে শ্বিলঙতে থাকি। প্ৰথমতে মই স্কুলত পঢ়িলোঁ। প্ৰথমতে লৰেটো স্কুল বুলি আছিলে, তাৰপিছত ছেইণ্ট মেৰিজ, তাৰপৰা মেট্ৰিক পাছ কৰিলোঁ ৬২ চনত। তাৰপিছত সেই আমাৰ স্কুলৰ লগতে সংলগ্ন পুৰণা কলেজ, ছেইণ্ট মেৰিজ কলেজ বুলি কয়, সেই কলেজতে মই নাম লগাই তাতে প্ৰি ইউনিভাৰ্চিটি আৰু BA পঢ়ি ৬৬ চনত পাছ কৰিলোঁ। এতিয়া আপোনালোকৰ দিনত তাত স্কুলীয়া শিক্ষা আপোনালোকে যেতিয়া ছাত্ৰী হৈ থাকোঁতে যি শিক্ষা সম্পৰ্কে যিবোৰ কথা বা পিছত আপুনি ঘূৰি চাই মনত পৰিছিলে, আজি এতিয়া ল'ৰা ছোৱালীৰ স্কুলীয়া শিক্ষাৰ মাজত আপোনাৰ কিবা বিশেষ পাৰ্থক্য চকুত পৰে নেকি? নহয়, কথাটো হ'ল যে মই এখন ছোৱালী স্কুলত পঢ়িছিলোঁ আৰু সেইখন কনভেন্ট স্কুল বুলি কয়, ছিষ্টাৰবিলাকে চলাইছিলে। আমাৰ কেইবাগৰাকীও বিদেশী ছিষ্টাৰ আছিলে আৰু তেওঁলোকৰ যিটো শিক্ষা পদ্ধতি, আৰু মই হোষ্টেলতো আছিলোঁ। প্ৰথম অৱস্থাত মই ঘৰতে ৫-৬ বছৰমান ঘৰতে কৰিছিলোঁ, পিছে প্ৰায় মানে একে লেঠাৰিয়ে মই ৫৬ চনমানতে মই একেবাৰে হোষ্টেলতে আছোঁ মেট্ৰিক দিয়ালৈকে। গতিকে তাৰ শিক্ষা পদ্ধতিটো অলপ বেলেগ হ'বই। যি কি নহওক, মই মানে মোৰ যিটো অভিজ্ঞতা যে সেই সময়ত শিক্ষাৰ যিটো মানদণ্ড আছিলে যথেষ্ট ভাল আছিলে, আৰু আমাৰ যিবিলাক বিষয় আছিলে সেইবিলাক বিষয় কেইবাটাও বিষয় আছিলে। আৰু মই মেথমেটিক্স লোৱা নাছিলোঁ, কাৰণ আমাৰ ছোৱালী স্কুল কাৰণে বেছি জোৰ দিয়া নাছিলে অংকত। যি কি নহওক, আমি ডমেষ্টিক ছায়েন্সেই পঢ়িছিলোঁ। তথাপিও মই ভাবোঁ যে আমাৰ বহুতো জ্ঞান, আমি জিঅ'গ্ৰাফী পঢ়িছিলোঁ, ইতিহাস পঢ়িছিলোঁ, আমাৰ মানে পৃথিৱীৰ বা বিষয়ে যথেষ্ট বেছি জ্ঞান আছিল। মানে আমাৰ শিক্ষা পদ্ধতি, তেতিয়াৰ শিক্ষা পদ্ধতি অলপ বহল আছিল। পিছে আজিকালি মোৰ যিটো ধাৰণা, বহুত ইতিমধ্যে মানে জ্ঞানৰ বহুত পৰিসৰ ঘটিলে। আজিকালিতো ল'ৰা ছোৱালীয়ে বহুত বেছি জানিবলগীয়া হৈছে, আৰু সেইফালৰ পৰা মানে চেলেঞ্জবিলাকো আজিকালি বহুত বেছি শিক্ষাৰ। মোৰ পিছে যিটো ধাৰণা হৈছে যে এই যিটো মানে বুনিয়াদী শিক্ষাটোত যিমানখিনি জোৰ দিব লাগিছিলে দিয়া নাই আজিকালি। আৰু কিছুমান মানে এতিয়া ইংৰাজী শিক্ষাই হওক বা মানে কম্পিউটাৰ শিক্ষাই হওক, পিছে সেইবিলাকত জোৰ দিয়া হৈছে। পিছে যিখিনি আমি নিজৰ সমাজৰ বিষয়ে, এই পৃথিৱীখনৰ বিষয়ে, ইতিহাস, ভূগোল, সেইখিনি জ্ঞান মানে চিষ্টেমেটিকলি নাই দিয়া বুলি মই ভাবোঁ। আমাৰ সেই তেতিয়া মানে আমি খুব ভূগোল পঢ়িছিলোঁ, বেলেগ বেলেগ দেশৰ কথা জানিছিলোঁ, জানিবলৈ মানে আমাৰ এটা বাহিৰলৈ চোৱা এটা দৃষ্টিভংগী আছিল। কেৰিয়াৰ মানে নাছিলে মানে, আৰু বিশেষকৈ ছোৱালী হোৱাৰ কাৰণে আমি নিজেও ভবাই নাছিলোঁ যে কেতিয়াবা কিবা কৰিম বুলি। সদায় আমি ভাবিছিলোঁ যে পঢ়িছোঁ, যিমান পাৰোঁ ভাল কৰিছোঁ। কম্পিটিশ্যন নাছিলে, মানে কম্পিটিটিভ স্পিৰিট বিশেষকৈ আমাৰ ছোৱালীৰ স্কুল কাৰণে বা সোমাই থকা সৰু এটা মানে পৰিসৰৰ মাজত সোমাই থকাৰ বাবে। মেট্ৰিকতো মোৰ মনত আছে, মই মেট্ৰিক দিয়াৰ আগে আগে মই উপন্যাস পঢ়িছোঁ। প্ৰথম পিহে মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ, যদিও মোৰ শিক্ষয়িত্ৰীয়ে চবেই মানে বহুত আশা কৰে, সদায় কমপ্লেইন কৰে, নপঢ়ে চপঢ়ে, কাৰণ সেই তেনেকুৱা ধাৰণা। মই আমাৰ বেটছত কোন ফাৰ্ষ্ট হ'ল সেইটোকে মই নাজানো, এতিয়াও নাজানো।
আমাৰ সাধাৰণ মানুহতকৈ অলপ বেলেগ পৰিয়ালৰ শিক্ষা স্কুলীয়া শিক্ষা আপোনাৰ নিজৰ জন্মৰ শিক্ষা মোৰ জন্ম হৈছিল তৃতীয় চুপা সত্ৰত সত্ৰীয়া পৰিৱেশ আছিলে ককাহঁত অধিকাৰ আছিলে তাৰপিছত দেউতাই হাইস্কুলখনৰ হেডমাষ্টাৰ আছিলে কিন্তু আমাৰ স্কুলৰ ওচৰত কোনো প্ৰাইমেৰী স্কুল নাছিলে গতিকে ঠিক মোৰ ঘৰতে বটি মোৰ মা আৰু দেউতাই ঘৰতে অলপ পঢ়া শুনা কৰাইছিল তাৰপিছত ঠিক মই স্কুল আহিব সময়তে প্ৰায় বয়স হওঁতে এখন LP স্কুল পাতিলে তাতে মই 6 মাহমান থাকিলোঁ তাৰপিছতে তেতিয়া ক্লাছ 3 পৰা আৰম্ভ হৈছিলে এইটো 49 মানৰ কথা ক্লাছ 3 আছিলে 3 পৰা পঢ়িলোঁ তিতাবৰ MRC স্কুলখন দেউতা হেডমাষ্টাৰ আছিল তেতিয়া পিছে তাত বেছি দিন থাকিব নোৱাৰিলোঁ দেউতা গুৱাহাটীলৈ ট্ৰেন্সফাৰ হ'ল এচিষ্টেণ্ট ইন্সপেক্টৰ আহিলে তেতিয়া গুৱাহাটী কটন কলেজ স্কুলত নাম লগালোঁ তাত 2 বছৰ থকাৰ পিছত দেউতা দিল্লীলৈ গ'ল কিবা ট্ৰেইনিঙৰ কাৰণে মই হোষ্টেলত থাকিলোঁ 9-10 ঠিক এওঁ যেতিয়া 1956ত নিজৰ হোষ্টেললৈ গৈছে মই ঠিক সেই সময়তে মই হোষ্টেললৈ আহিব লগা হৈছে কিন্তু গম নাপাওঁ তেওঁ হোষ্টেল গৈছে আৰু 57ত মেট্ৰিক পাছ কৰি কটন কলেজত BSc পঢ়ি তাৰপিছত MSc পঢ়িবলৈ তেতিয়া দিল্লী ইউনিভাৰ্চিটিলৈ গ'লোঁ আমি 4জন একেলগে দিল্লী ইউনিভাৰ্চিটিত পঢ়া এটা ফেয়াৰ এটা হৈছিল কৰিলোঁ তাতকৈ আপোনালোকৰ দিনত ল'ৰা ছোৱালীক অকণমান হেৰি গাৰ্জেনে হেঁচা দিছিল লাগিব নে কেৰিয়াৰ অৰিয়েণ্টেড আছিল নে নাছিল মাক দেউতাক বা ওচৰ চুবুৰীয়া নাই তেনেকুৱা কোনো এটা কথা নাছিল পিছে সৰুৰ পৰা পঢ়া শুনাৰ প্ৰতি এটা ধাউতি আছিল কাৰণে দেউতা স্কুলৰ কিতাপবিলাক আনিছিলোঁ পঢ়িছিলোঁ বাহিৰা কিতাপ তেনেকৈ পঢ়িছিলোঁ কিন্তু আৰু এটা মনত আছে যেতিয়া গুৱাহাটীলৈ আহিলোঁ তেতিয়া UEC ইউনাইটেড ষ্টেটছ ইনফৰমেশ্যন ছাৰ্ভিচ বুলি এটা আমেৰিকান ছাৰ্ভিচ আছিল তেওঁলোকে খুব কিতাপবিলাক ছপা কৰিব পঠাইছিল সেইবিলাক কিতাপ পঢ়ি অকণমান আমেৰিকালৈ যোৱাৰ ধান্দা এটা ওলাইছিল কিন্তু মোৰ আটাইতকৈ মনত পৰে ক্লাছ 3মান শ্ৰেণীৰ কিতাপত আছিল চাগে তৰুণ ফুকনৰ হেৰি আৰু আনন্দ বৰুৱাৰ বিষয়ে তাতে দুইখনতে তৰুণ ফুকনক কোনোবাই কৈছিলে ভালকৈ পঢ়া বিলাতলৈ পঠিয়াম তেতিয়া মই ভাবিছোঁ একেবাৰে বিলাতলৈ যাব পাৰি নেকি এই ধৰণৰ ধান্দা তেতিয়া সৰুতে অকণমান অংকুৰিত হৈছিল আপুনি ফিজিক্সৰ প্ৰতি কেতিয়াবা আগ্ৰহান্বিত হৈছিল ফিজিক্সৰ প্ৰতি ঠিক হেৰি অনুসন্ধিৎসা এটা হয়তো আছিলে কিন্তু মোক কিয় এই ছায়েন্সৰ কিতাপবিলাক পঢ়িবলৈ ল'লোঁ কটন কলেজত থাকোঁতে কাৰ্জন হল আছিল কাৰ্জন পাণবজাৰ আমাৰ ঘৰৰ পৰা এমাহমান দূৰ আবেলি যাওঁ তাত গৈ বঙালী কিতাপ কিছুমান আছিলে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে চাইণ্টিষ্টৰ জীৱনী সেইবিলাক খুব পঢ়িছিলোঁ ক্লাছ 7-8 মানতে আৰু 8ত কি হ'ল 1955ত 18 এপ্ৰিল চাগে মই দেওবাৰে আহি ঘৰৰ পৰা অকণ বাহিৰত আহি এখন দোকানত চাহ খাওঁ মানে ক্লাছ 7-8ৰ যদিও অকণমান যাতে ঘৰৰ পৰা হুলস্থুলবিলাক অকণমান ৰাতি তাতে কাগজ পঢ়িবলৈ পাওঁ তেতিয়া দেওবৰীয়া কাগজখনত দেখিলোঁ এজন মানুহ মনৰ খবৰ দিছে আৰু এলবাৰ্ট আইনষ্টাইন পঢ়িলোঁ ভাবি ৰাম মোৰ তেনেকুৱা কিবা এটা হ'ব পাৰি নেকি এই তেতিয়া যিটো ফিজিক্সৰ প্ৰতি ইণ্টাৰেষ্ট হ'ল সেইটো চাগে লগ ইয়াত নিদিলোঁ সেইকাৰণে একো নাজানিলেও পিছত ফিজিক্সকে খামোচ মাৰি ধৰিলোঁ তাৰপিছত এওঁ মোক সদায় গাইড কৰে যে তুমি মুখস্থ কৰি পঢ়ি যায় আইনষ্টাইনৰ কেৰিয়াৰ আগৰ কেৰিয়াৰটো আপোনাতকৈ বহুত বেয়া আছিলে মোক আৰু দিগদাৰ কৰিলে কি কটন কলেজত সেইখিনি সময়ত যে ফাৰ্ষ্ট হয় চবৰে খুব আশা কৰে দুৰ্ভাগ্যবশতঃ মই এবাৰ 8ৰ পৰা 9 পৰা 10 দুইবাৰ ফাৰ্ষ্ট হ'লোঁ গাঁৱলৈ কেনেকৈ ফাৰ্ষ্ট হ'লোঁ মই নাজানো তেতিয়াও চবে মানে খা খবৰ লয় সেইটো এটা হয়তো হেঁচা এটা আছিলে যে কিবা এটা কৰিব লাগে বুলি ইংৰাজীত MA পঢ়িম বুলি তো সৰুৰ পৰা সদায় কিতাপ পঢ়ি থাকোঁ যেনেকৈ কৈছে মানে সৰুৰ পৰাই কিতাপ পঢ়াৰ অভ্যাস এটা আছিলে আৰু আমাৰ স্কুলতো লাইব্ৰেৰী আছিলে কলেজতো লাইব্ৰেৰী আছিলে সেইকাৰণে যিখিনি নিৰ্দিষ্ট পাঠ্যপুথি তাৰ বাহিৰেও সদায় কিতাপ পঢ়িছোঁ আৰু মই প্ৰথমতে মানে মই যেতিয়া কলেজলৈ সোমালোঁ কলেজলৈকেতো মই আৰ্টছ পঢ়িম বুলিয়ে ঠিক কৰিলোঁ মোৰ মেথমেটিক্স নাছিলে সেইকাৰণে আৰ্টছ পঢ়িলোঁ তেতিয়া কেইবাটাও ছাবজেক্ট ল'লোঁ আৰু মই এটাইকেইটাই ভাল পাওঁ
মই পলিটিক্সেল চায়েন্সো ভাল পাওঁ, ইকনমিক্সো ভাল, হিষ্ট্ৰীও খুব ভাল পাওঁ, চব ফিলচফিও লজিক লৈছিলোঁ। গৈ থৈ মানে মই লজিকতে মানে মই লেটাৰ পালোঁ, ষ্টেণ্ড কৰিলোঁ মানে ইউনিভাৰ্চিটিত। তেতিয়া আৰু অলপ পঢ়াটো সীমিত হৈ গ'লতো, সেইকাৰণে তেতিয়া মানে আমাৰ তাত নিয়ম এটা আছিলে যে ফিলচফি ছাবজেক্টটো তেতিয়া আছিলে, দৰ্শন আমাৰ কলেজত পঢ়ুৱাইছিলে। আৰু যিজনী মুখ্য মানে ছেকেণ্ড হৈছিলে তাই ফিলচফি পঢ়িছিলে। পিছে মই মানে ফিলচফি পঢ়িবলৈ মন নকৰিলোঁ, অলপ মানে বেলেগ হেৰিলৈ যায়। সেইকাৰণে তাৰপিছত অপশ্যনটো আছিলে ইংৰাজী। মই হিষ্ট্ৰীও ল'ব পাৰিলোঁহেঁতেন, ইকনমিক্সো ল'ব পাৰিলোঁহেঁতেন। ইংৰাজীটো বহুত মাৰ্ক পাইছোঁ, হিষ্ট্ৰী ইকনমিক্স সমানেই মাৰ্ক পাইছিলোঁ। তথাপিও শেষত ভাবিলোঁ নহয়, ইংৰাজীকে ল'ম। কাৰণ আমাৰ দিনত মানে এটা ধাৰণা আছিলে যে চোকা ল'ৰা হ'লে ছায়েন্স পঢ়িলে ফিজিক্স পঢ়ে আৰু চোকা আৰ্টছ পঢ়িলে ইংৰাজী পঢ়ে, তেনেকুৱা এটা তেতিয়ালৈকে এটা ধাৰণা আছিলে। সেইকাৰণে মই ইংৰাজী সাহিত্য পঢ়িলোঁ। আৰু মই অনুশোচনা নাই, কাৰণ ইংৰাজী সাহিত্য পঢ়ি মই হিষ্ট্ৰী ইকনমিক্স চবৰে মানে তালৈ সোমাবলৈ সুবিধা হ'ল। আপোনাৰ হেৰি MA ৰিজাল্টৰ কথাটো কিন্তু তেতিয়া ট্ৰিবিউনত যে নামবোৰ দি দিয়ে নহয়, ট্ৰিবিউনত আছাম ট্ৰিবিউনত নামবোৰ দি দিয়ে। তেতিয়া আপোনাৰ ৰিজাল্টটো মই পঢ়াই মনত আছে। তেতিয়া আপুনি যে পিছত লিডছলৈ গ'ল, লিডছত আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰি লিডছত নহয়, মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA পাছ কৰিলোঁ। MA পাছ কৰোঁতে আকৌ মই ফাৰ্ষ্ট পাৰ্টত মই ফাৰ্ষ্ট ক্লাছ মাৰ্কছ পাইছিলোঁ। পিছে ছেকেণ্ড পাৰ্টটোত মানে মোৰ এটা বিভ্ৰাট হ'ল, মানে এখন পেপাৰত কিবা চেঞ্জ কৰি দিলে ষ্টাইলটো, গ্ৰুপ কৰিলে। সেইকাৰণে মই মানে অলপ কম পঢ়া গ্ৰুপটোত পঢ়িলোঁ। সেইকাৰণে মই এটা প্ৰশ্ন এৰি থৈ আহিব লগা, বহুত কম নম্বৰ পালোঁ। যি কি নহওক অলপ মানে হতাশো হ'লোঁ। এওঁ কোৱাৰ দৰে যেনেকুৱা আগতে এটা ধাৰণা আছিলে যে বিলাতলৈ পঢ়িব যাব লাগে, তাৰমানে আমাৰ পৰিয়ালৰ মোৰ দুজন দাদা তেনেকুৱা ঘৰৰ পৰাই পঠিয়াইছে। পিছে মোৰ সদায় এটা ধাৰণা, মই ছোৱালী, মোকনো কেলে বিলাতলৈ পঠিয়াব, নপঠায়, মানে সেইটো বাদ দিলোঁ আৰু। সেইকাৰণে মই যেতিয়া ৰিজাল্টটো ওলালে তেতিয়া মই ঘৰতে বহি আছিলোঁ, কি কৰিম একো ধাৰণাই নাই। তেতিয়া কেৰিয়াৰ কথা ভবাই নাছিলোঁ। তেতিয়া আকৌ মানে মোৰ হ'ল যে আমি স্কুল কলেজত মাইকী মানুহৰ মাজতে আছিলোঁ, টিচাৰবিলাক বেছি, এজন দুজন পুৰুষ আছিলে, চব লেডিজ। সেইকাৰণে তেওঁলোকৰতো একো ৰোল মডেল টাইপৰ নাছিলে যে কিবা এটা কৰিব পাৰে। পিছে যেতিয়া ইউনিভাৰ্চিটিলৈ গ'লোঁ তেতিয়াতো ল'ৰাৰ লগত, আৰু চব ভাল ষ্টুডেণ্টবিলাক ল'ৰাই, আমাৰ আটাইকেইজন শিক্ষকে মতা মানুহ। সেইকাৰণে তেতিয়াৰ পৰা অলপ সেই উচ্চ আকাংক্ষাৰ ভাৱ এটা, আৰু বিশেষকৈ পঢ়িবলৈ সুবিধা পালোঁ। আৰু আমাৰ শিক্ষকবিলাকেও যথেষ্ট মানে উৎসাহ দিছিলে। তেতিয়া কি হ'ল, মই পাছ কৰাৰ পিছত ঘৰতে বহি থাকোঁতে মোৰে সহপাঠী এজন মোলৈ চিঠি লিখিলে, জগন্নাথ দত্ত আমাৰ ছাৰ আছিলে, তেখেতে সুধিছে যে তুমি ৰিচাৰ্চ কৰা যদি আহা, তেখেতে মানে ষ্টুডেণ্ট হিচাপে ল'ব। পিছে মই ভাবিলোঁ এই ঘৰ পাইছোঁহে, ইমান দিন নাছিলোঁ, গুৱাহাটীলৈ নাযাওঁ। পিছে ইতিমধ্যে মোৰে ছিনিয়ৰ দুজন কবিন ফুকন আৰু উদয়ন মিশ্ৰ, আৰু প্লাছ মানে আমাৰ ছাৰ দিলীপ বৰুৱা ছাৰ মোক পাইছিলে শেষৰ বছৰ। সেইকাৰণে তিনিওৱে লগ লাগি মোলৈ চিঠি এখন লিখিলে যে ইয়াতো আমাৰ আছে, সেইকাৰণে তুমি যদি আহা তেতিয়া ইয়ালৈ আহি মই প্ৰথমতে ৰিচাৰ্চ স্কলাৰ হিচাপে সোমাই এবছৰৰ ভিতৰতে লেকচাৰ। এতিয়া সেই কামটো পালোঁ যেতিয়া, তেতিয়া ৰিচাৰ্চো কৰিছিলোঁ, বিলাতৰ কথা ভবা নাছিলোঁ। সেই কথাটো এওঁহে মানে বিয়াৰ পিছত মোক লাগিলে, স্কলাৰশ্বিপ এটা খবৰ পালে, মোক ক'লে মানে এপ্লাই কৰা ব্ৰিটিছ কাউন্সিলত। সেই মই এপ্লাই কৰি লিডছলৈ যাবলৈ সুবিধা পালোঁ। সেইটোৱে কথা, মই তাৰমানে যেতিয়া এইবিলাক স্কলাৰশ্বিপৰ কথাটো বহুত দেৰি হয়, যেতিয়া মানে ইণ্টাৰভিউ হৈছে, মোৰ প্ৰথম ছোৱালীজনী জন্ম হৈছে। তথাপিও মই ইণ্টাৰভিউলৈ গ'লোঁ, তেতিয়া পালোঁ। এতিয়া পাই পেলাই এতিয়া কেনেকৈ নাযাওঁ বুলি কয়, সেইকাৰণে ছোৱালীজনীক থৈ গ'লোঁ। থৈ গৈ মানে 9 মাহ মই আঁতৰি আছিলোঁ। তেতিয়া আকৌ টেলিফোনো নাছিলে, ট্ৰাংক কল,
ট্ৰাংকলনো ক'ত কৰিম, বহুত দাম। চিঠি আৰু চিঠি এতিয়া মাৰ ঘৰতে থলোঁ, এওঁ ইয়াৰ পৰা অহা যোৱা কৰি চিঠি ফটো তেনেকুৱাই। তেওঁ কৈছিলে যে তুমি থাকি যোৱা, ময়ো চেষ্টা এটা কৰিম, আমি মানে হেৰি। মই কৈছোঁ নাই, মই ইয়াত থাকিব নোৱাৰোঁ, ঘৰলৈ যাওঁ। মানে ব্ৰিটিছ মানে ঠাই টুকুৰা মানে হেৰি নালাগিলে, যা আৰু PhD নকৰোঁ বুলি গুচি আহিলোঁ। শনিবাৰে যাওঁ, ফটোবিলাক পঠাব লাগে। আৰু নাৰীবাদী চিন্তাৰ প্ৰতি নহয়, বিলাতৰ আগতেই মানে কি হ'ল যে হেৰি 66-68 মানত হেৰি নাৰী আন্দোলন হৈছিলে আমেৰিকাত। তেতিয়া আমাৰ দেউতাই আকৌ বহুত আলোচনী দিয়ে, লাইফ টাইম। সেই সময়ত লাইফ চাইফত ডাঙৰকৈ ফটো চটো মানে বাৰ বাৰ্ণিং হেৰি কনফাৰেঞ্চ সেইবিলাক মানে হৈ থাকে, সেইকাৰণে যথেষ্ট আগ্ৰহ জন্মিছিলে। তাৰপিছত যেতিয়া মই ইয়ালৈ আহিলোঁ, ডক্টৰ বৰুৱাই সুধিলে মানে কিহৰ ওপৰত PhD কৰিব, তেতিয়া মই হেৰি জৰ্জ এলিয়ট, আৰু তেখেতেও আগ্ৰহী আছিলে, তেখেতেও যিটো ৰিচাৰ্চ কৰিছিলে তাত আৰ্লি ফেমিনিজম আছিলে, এডৱাৰ্ড কাৰ্পেণ্টাৰ। সেইকাৰণে তেওঁ সেই সময়ত ফেমিনিজম আছিলে, সেইকাৰণে ফেমিনিজম ইন জৰ্জ এলিয়ট বুলি থিমটো ছাবজেক্টটো ল'লোঁ আৰু ৰিচাৰ্চ কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু ডক্টৰ বৰুৱাৰ সহায়ত আমি ব্ৰিটিছ কাউন্সিল আদিৰ পৰা বহুত মাইক্ৰ'ফিল্ম তেনেকুৱা বস্তু চস্তু গোটাই তেতিয়াই পঢ়িছিলোঁ ফেমিনিজমৰ বিষয়ে কিতাপ চিতাপ। পিছত লিডছলৈ যেতিয়া যাওঁ, তেতিয়া সেইটো টপিকতে মই MA ডিচাৰ্টেশ্যন কৰিলোঁ, জৰ্জ এলিয়ট এণ্ড ফেমিনিজম। আৰু তেতিয়া মানে কিতাপ মানে যিমান ফেমিনিজম আছিলে মই কিনিলোঁ, চিমন ডি বুভাৰ তোমাৰ চব তেতিয়াই কিনি, আৰু তাতো মই ফেমিনিষ্ট মহিলাক লগ পালোঁ। তেতিয়া অলপ মানে ফেমিনিজম কি মানে ফাৰ্ষ্ট হেণ্ড পালোঁ আৰু ফেমিনিজম হেৰি বিষয়ে। তাৰপিছত মানে যেতিয়া ঘূৰি আহিলোঁ, তেতিয়া মই ভাবিলোঁ ছাবজেক্টটোতো মই এবাৰ MA কৰিলোঁ, মানে ডিচাৰ্টেশ্যন কৰিলোঁ, এই বেলেগ এটা ছাবজেক্ট লওঁ। সেইকাৰণে তেতিয়া বাদ দিলোঁ। সেইটো ফেমিনিজম বিষয় হিচাপেহে ইণ্টাৰেষ্ট আছিলে। পিছলৈ মই ফেমিনিষ্ট মুভমেণ্টৰ, উমেন্স মুভমেণ্টৰ লগত জড়িত হৈ পেলাই তেতিয়া এটা নতুন ডাইমেনশ্যন। চাৰিবাৰ সেই সময়তে মানে বাইদেউৰ লগত যদি আপুনি ফেমিনিজমৰ প্ৰতি আপুনিও এটা থিয়ৰিটিকেল কথাবোৰ এনেকুৱা সমৰ্থন আগবঢ়াইছে? নাই, ফেমিনিজমৰ প্ৰতি মই যি জানো এওঁ থ্ৰুৱেদি জানো, গতিকে এওঁ যি কয় মই ছাপৰ্ট কৰি আছোঁ, গতিকে সেইফালৰ পৰা মই ফেমিনিজমৰ এজন মানে ছাপৰ্টাৰ। বাইদেউ 1992 চনত আপুনি চিমুৰিত লেখা এটা প্ৰবন্ধ, পিছত আপুনি অভিনৱ নাৰী সন্ধানত তাত মানে সংযোগ কৰিছে, সন্নিৱিষ্ট কৰিছে। তাত আপুনি প্ৰবন্ধটোৰ শেষত লিখিছিলে যে অসমত সঁচা অৰ্থত ক'বলৈ গ'লে অভিনৱ নাৰী আৰু অভিনৱ পুৰুষৰ জন্মই হোৱা নাই, কিন্তু সেইটো আপুনি কোৱাৰো আজি 24 বছৰ পাৰ হৈ গ'ল। এতিয়া আপুনি কওকচোন, জন্ম হৈছে নে নাই? নহয়, মই এতিয়াতো অলপ ৰিভাইজে কৰিব লাগিব। যি সময়ত মই লিখিছিলোঁ, মইতো বাৰু অসমীয়া সাহিত্য, অসমীয়া সমাজৰ সম্বন্ধে ইমান বিস্তীৰ্ণ মানে গৱেষণা কৰা নাছিলোঁ। পিছে এতিয়া মই যি দেখিলোঁ যে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে আলোচনা কৰি, সেই সময়ত অকল চন্দ্ৰপ্ৰভাই নহয়, অন্য মহিলাও আছিলে, কমলালয়া কাকতি, তেওঁলোকে ঘৰ জেউতি প্ৰকাশ কৰিছিলে। সেইকাৰণে মই ভাবোঁ যে অসমতো বহুত দিনৰ আগৰ পৰা এটা আন্দোলন চলি আছে আৰু নাৰীয়ে আগবাঢ়ি আহিছে। আৰু বিশেষকৈ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে যিখিনি কাম কৰিছিলে, মই এতিয়া ৱেষ্টত সেইটো সময়ত যিটো কাম হৈছিলে তাৰ লগত ৰিজাব পৰা এতিয়া পাইছোঁ। সেইকাৰণে মই ভাবিছোঁ যে আমাৰ সমাজতো যে অভিনৱ মানে প্ৰয়াসটো কৰি আছে, আৰু সৃষ্টি হয় মানে প্ৰয়াস কৰাটো। তাৰমানে আমি নিজেই নিজকে মানে সলনি কৰি থাকিব লাগিব। এইবাৰ আপুনি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা উলিয়াইছে, তেতিয়া মোৰ যদি চকুত বেছি দেখিছোঁ, অসমীয়া সাহিত্যৰ যিবিলাক বুৰঞ্জী ছাৰ, তাত মানে হেৰি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে যেনেকৈ আমাৰ সত্যেন্দ্ৰনাথ সমাচাৰৰ বুৰঞ্জীত তাত এক লাইনো ক'তো উল্লেখ নাই, ডিমেশ্বৰ নেওগ ছাৰৰ যিখন কিতাপ তাতো একো উল্লেখ নাই,
মহেশ্বৰ নেওগছৰ কিতাপতো একো উল্লেখ নাই মানে চন্দ্ৰপ্ৰভা শইকীয়ানী বুলি যে মানুহ এগৰাকী আছিলে সেইটোৱে উল্লেখ নাই বা তেখেতে যে পৃথিৱীতা লিখিছে বা অন্য কিতাপৰ কোনো উল্লেখ নাই কিন্তু এতিয়া যোৱা দুটামান দশকত মই মন কৰিছোঁ বোধহয় অসমীয়া সাহিত্যত আটাইতকৈ বেছি আলোচনা হোৱা মানুহগৰাকী চন্দ্ৰপ্ৰভা শইকীয়ানী নীলিমা দত্ত লিখিলে বিদ্যুৎ কৰুণা একেদৰে আমাৰ দেউতা বাইদেৱে লিখিলে অভিযাত্ৰীটো সাহিত্য একাডেমী বঁটাও পালে আপুনি নিজেও এখন মূল্যৱান প্ৰবন্ধ সংকলন প্ৰকাশ কৰিছে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত প্ৰায় দেওবাৰে মানে ছানডে ছাপ্লিমেণ্টবিলাকত আপুনি এখনত নহ'লে এখনত চন্দ্ৰপ্ৰভা শইকীয়ানী কিবা এটা সৰু প্ৰবন্ধ দেখিবই ইমান বেছিকৈ বোধহয় আৰু কাৰো মানে আলোচনা হোৱা নাই এতিয়া বাৰু আপুনি মোক কওকচোন এটা কথা তেতিয়াহ'লে আমি অসমীয়া সাহিত্যৰ বুৰঞ্জীবিলাক ৰিৰাইট কৰিব লাগিব নেকি ছাৰ নিশ্চয় লাগিব মই এইখিনিতে মোক ক'বলগীয়া যথেষ্ট আছে কাৰণ মই সঁচা কথা ক'বলৈ গ'লে মই নিজে মানে বহুত কথা নেজানিছিলোঁ কাৰণ মই কৈছোঁ মই গোটেই মানে যৌৱন কাল মানে 20-22 বছৰ বয়সলৈকে মই শ্বিলঙতে থাকিলোঁ আৰু ঘৰলৈ আহোঁ শিৱসাগৰলৈ আহোঁ 2 মাহ বন্ধত আহোঁ আৰু একেবাৰে ঘৰুৱা পৰিৱেশত মোৰ ভণ্টি মা চবৰ লগতে থাকোঁ সেইকাৰণে খা খবৰ মোৰ একোৱেই নাছিলে আৰু এটা ডাঙৰ কথা হ'ল মই অসমীয়া ঠিক পঢ়াও নাছিলোঁ আমাৰ স্কুলত অসমীয়া বিষয়টোৱে নাছিলে শ্বিলঙত এই সময়ত মেট্ৰিকত ছাবজেক্ট নাছিলে মই অসমীয়া অল্টাৰনেটিভ ইংলিছে লৈছিলোঁ মোক অসমীয়া ঘৰুৱা যেতিয়া মই ঘৰত আছিলোঁ খুৰা খুৰী তেতিয়া মোক শিক্ষক লগাই পঢ়ুৱাইছিলে অসমীয়া তাৰপিছত হোষ্টেলত থকাৰ পৰা চৰ্চাটো নাইকিয়া হৈ গ'ল সেইকাৰণে মই অসমীয়া কিতাপো পঢ়া নাছিলোঁ কাগজৰ পৰা বহুত কথা মই নেজানিছিলোঁ সাহিত্যৰ বিষয়ে বা অন্য বিষয়ে চন্দ্ৰপ্ৰভা শইকীয়ানী মই নামেই প্ৰায় শুনা নাছিলোঁ যদিও মই মানে মহিলাৰ আন্দোলনত যোগ দিছিলোঁ লেখিকা সমাৰালৈ মানে মানুহৰ বিলাকৰ সৈতে চা চিনাকি হৈছিলোঁ পিছত তেওঁলোকেও বিশেষ একো মানে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে একো লেখা নাছিল তেতিয়া মানে 82 চনত পুষ্পলতা দাসে প্ৰবন্ধ এটা লিখিলে লুকায়ত লুকায়ত বোলা আলোচনা হোমেন বৰগোহাঁই নহয় মোৰ দেশ হোমেন বৰগোহাঁই এডিট কৰা সেই আলোচনীখনত ইমান ধুনীয়া প্ৰবন্ধ এটা লিখিলে য'ত প্ৰথমবাৰৰ কাৰণে মই দেখিছোঁ আৰে এইগৰাকী যে বেলেগ কিছুমান মহিলা ইমান সাহসী ইমান আগ্ৰহী তাৰপিছত মানে মই লাহে লাহে পঢ়িব ধৰিলোঁ আৰু বিশেষকৈ অসম মানে নাৰী আন্দোলনৰ লগত জড়িত হোৱাৰ কাৰণে এটা কথা আমাৰ নাৰী আন্দোলনক উলিয়ালে যে অসম নালাগে আপুনি যিটো কৈছে অসমীয়া সাহিত্যত নামেই নাই অন্য পৃথিৱী আমেৰিকা ইংলেণ্ড তাতো একে অৱহেলা যে কিছুমান নাৰী এতিয়া জৰ্জ এলিয়ট জেন অষ্টেন তাহাঁতি খুব বিখ্যাত হ'ল সেইকাৰণে তাহাঁতৰ নাম আছে পিছে বহুতো কম মানে অখ্যাত মহিলা যিসকলৰ লেখাৰ কাৰণে জৰ্জ এলিয়টহঁতে লিখিব পাৰিলে সেই মহিলাবিলাকৰ নাম গোন্ধেই নাই সেইকাৰণে মহিলা আন্দোলনৰ বা ফেমিনিজমৰ এটা অংশ হ'ল যে মহিলাৰ যিটো হেৰাই যোৱা ইতিহাসটো উদ্ধাৰ কৰা এইটো মানে হেঁচি মানে নাইকিয়া কৰি দিয়া হৈছিলে চ' ৰিভাইভিং মানে দ্য পাষ্ট মানে হেৰি এতিয়া যি কি নহওক আমাৰ ভাৰততো সেইকাৰণে সুজিত হাৰুহঁতে মানে এখন উমেন ৰাইটিং ইন ইণ্ডিয়া বুলি এটা সংকলন উলিয়ালে চব মানে প্ৰদেশৰ পৰা সাহিত্যত তাহাঁতি এনেকুৱা অখ্যাত লেখিকাবিলাকৰ লেখাবিলাক আনি ইংৰাজীলৈ অনুবাদ কৰি আৰু তেখেতসকলৰ বিষয়ে অলপ লিখি পেলাই প্ৰকাশ কৰিলে তাহাঁত আকৌ অসমৰ বিষয়ে নেলেখিলে কাৰণ কোনো আগবাঢ়ি যোৱা নাছিলে সেইকাৰণে তেতিয়া ডিপাৰ্টমেণ্টতে মই এটা প্ৰজেক্ট ল'লোঁ মিছেছ মিশ্ৰ আছিলোঁ তেতিয়া মিছেছ মিশ্ৰক লগ লাগি আমি ক'লোঁ যে অসমীয়া মহিলাখিনি আমিয়ে কৰোঁ সেই কামটো তেতিয়া মই পিছে যিহেতু মই নিজে নাজানো মই মিটিং এখন পাতিলোঁ যে অসমীয়া বিভাগৰো শিক্ষয়িত্ৰী চবকে মাতি পেলাই ক'লোঁ যে আমি কোন কোন মহিলা আছিলে মইতো নাজানো আপোনালোকেই কওক তেতিয়া মানে মই ইতিমধ্যে অলপ পঢ়িছিলোঁ দেই তেতিয়া মই চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামটো উলিয়ালোঁ এতিয়া অসমীয়া ডিপাৰ্টমেণ্টৰ এগৰাকীয়ে মানে ক'লে চন্দ্ৰপ্ৰভা শইকীয়া তেওঁনো কেতিয়াৰ পৰা লেখিকা হ'ব তেওঁতো হেৰিহে ৰাজনৈতিক মানে ফ্ৰীডম ফাইটাৰহে তেওঁতো লেখিকা নহয় কৈছোঁ নহয় তেওঁ লিখিছিলে তেতিয়া মই পৃথিৱীতা একো নাজানো পিছে
যিহেতু আমি আৰম্ভ কৰিলোঁ তেওঁৰ নামটো ল'লোঁ আৰু আমি ৰিচাৰ্চ কৰিব ধৰিলোঁ তেতিয়া ৰিচাৰ্চ কৰিবলৈ লাইব্ৰেৰীত যি আছে সেইখিনিয়ে এইটো তেতিয়া মানে মোৰ আচলতে ৰিচাৰ্চ কৰিলে নোপোৱা বস্তুবিলাক পোৱা যায় এতিয়া মানে কি হ'ল আমাৰ ডিব্ৰুগড়তে এঘৰত ঘৰ জিউতি আলোচনী গোটেই পকা হেৰি আছে তেতিয়া সেই ঘৰৰে যিগৰাকী লেডি মই চিনি পাওঁ ভালকৈ কাৰণ হেৰি লেকচাৰ আছিলে দীপালী বৰুৱা তেওঁকেই ক'লোঁ আমাক সহায় কৰক এই ঘৰ জিউতিৰ পৰাই যিবিলাক মহিলাই লিখিছিলে তাহাঁতৰ নামকেইটা প্লাছ কি লিখিছে তেতিয়া তাতহে মানে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ লেখা পালোঁ তাতে বহুত ওলাইছিলে তাৰপিছত মই নিৰুপমা বৰগোহাঁইক ইতিমধ্যে সেই মহিলা হেৰিৰ যোগেদিয়ে মই যোগাযোগ কৰি তেতিয়া তেখেতে মই ইয়াত এতিয়া এক্সিবিশ্যন কৰি থৈছোঁ তেখেতে মোক জেৰক্স পিতৃভিতাৰ জেৰক্স তেখেতেও এটা কপি ওলাইছিলে 37ত যিখন প্ৰকাশ হৈছিলে তাৰে তেখেতে জেৰক্স কৰি পেলাই মোক দিছিলে এতিয়াৰ পিছত প্ৰীতি বৰুৱাই প্ৰকাশ কৰিলে সেইকাৰণে তাৰপিছত পুষ্পলতা দাসে লিখিলে তেনেকুৱাই মানে ওলাই কথাবিলাক আপুনি আৰু এটা কথা আপোনাৰ এইখনত কৈছে তগৰৰ দুখৰ অন্যান্য প্ৰবন্ধ তাৰ এটা প্ৰবন্ধত কৈছে যে কনকলতাৰ কথা কৈছিলে আপুনি কনকলতাৰ যিটো আদৰ্শ তাৰ মানে এটা নতুন সংস্কৰণ ওলাব হৈছে কনকলতাৰ মানে ফ্ৰীডম ফাইটাৰ কনকলতাৰ যে গহপুৰত পুলিচৰ বুলি ট্ৰেডিশ্যনত প্ৰাণ দিলে তাতে নতুন সংস্কৰণ মানে সেইটো সংস্কৰণ মানে নতুন সংস্কৰণটো কেনেকুৱা হয়তো আপুনি বিচাৰিছে মানে কনকলতাৰ পৰা কনকলতা নহয় নতুন সংস্কৰণ মানে আচলতে এটা কথা যে কনকলতাৰ বিষয়ে সেই সময়ততো আমি আৰু এইটোৱে শুনিছিলোঁ যে বন্দুকৰ গুলিৰ আগতে পিছে কনকলতা কেনেকুৱা মহিলা আছিলে কি আদৰ্শৰে আগবাঢ়িছিলে কিমান দূৰ সচেতনভাৱে দেশ প্ৰেমটো প্ৰকাশ কৰিছিলে নে ঢৌতে উঠি গৈছিলে সেই বিষয়েটো জনা নাছিলোঁ সেইকাৰণে মই ভাবোঁ যে সংস্কৰণ মানে এইটোৱে যে যিটো সচেতনতা কিমান লেভেলত সেই সময়ত সম্ভৱ হৈছিলে আৰু আজিকালি কিমান মানে বহুত কথা জনা হ'ল মাইকী মানুহবিলাক সেইকাৰণে সংস্কৰণ মানে এইটো অৰ্থতে কৈছে যে আজিৰ যিসকল মহিলা আছে তেখেতসকলে নিজৰ বিষয়ে আৰু ভালকৈ জানি ল'ব লাগিব সমাজৰ বিষয়ে আত্মসচেতনতাটো স্তৰটো মানে উন্নীত হ'ব আৰু বাকী মানে নাৰীবাদী যিবোৰ চিন্তা অসমত মানে সম্প্ৰতি তাত যে মই দেখাটো হৈছে মই দেখাত কিন্তু বাইদেউৰ যিবিলাক তাত্ত্বিক লেখাবোৰ অসমীয়াত যে লিখিছে সেইবিলাকেই আচলতে নাৰীবাদী চিন্তাৰ বাট কটা যেন মোৰ লাগে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ আচলতে বেলেগ কথা সেইটো বেলেগ এটা মানে দিশত তেওঁলোকে কাম কৰি আছে কিন্তু তাত্ত্বিক আলোচনাৰ ক্ষেত্ৰত মানে বাইদেউৰ প্ৰবন্ধবিলাকেই দেখিছিলোঁ তেখেতে শ্ৰীমন্দিৰ বুঢ়াৰ পৰা আৰম্ভ কৰি বা বাকী বা ওল্ডষ্টন ক্ৰাফ্টৰ এই ৰেফাৰেঞ্চবিলাকে অসমীয়াত যে লিখিছে আৰু খুব সুন্দৰ অনুবাদ কৰিছে অসমীয়ালৈ মই এতিয়া পটকৈ মনত পৰা নাই কিছুমান ইংৰাজী মানে টাৰ্মিনলজি ইমান ধুনীয়া অসমীয়া কৰিছে মাজে মাজে কিছুমান লিখিছে বিশেষকৈ তগৰৰ দুখ সেইখনত দুটা খণ্ড আছে এটাত হ'ল অসমীয়া সাহিত্যত নাৰীবাদী যিটো ধাৰণা সেই তাক লৈ পেলাই সমালোচনা কৰিছে দুখনমান উপন্যাস আৰু পিছৰ খণ্ডত তেওঁ মানে নাৰীবাদী যিটো তত্ত্ব সেই বিষয়ে ধুনীয়াকৈ লিখিছে মই বোলো এইখিনি বেছ পুৰত হৈছে আৰু তাৰ ছেকেণ্ড এডিশ্যনটা এজনে উলিয়াব খুজিছে মই তাৰ কাৰণে এতিয়া কাৰেকশ্যন কৰি আছোঁ সেইকাৰণে কথাখিনি মনত আছে এইখিনি মই সঁচাকৈ এই কথাবিলাকে যেনেকুৱাকৈ তাৰ পৰা মানে ইণ্টাৰেকশ্যন হ'ব লাগিছিলে বিশেষকৈ অসমীয়া সাহিত্যৰ লগত জড়িত মানুহ বা সিমানটো বাইদেউৰ মতে হৈছে নেকি বাৰু আপোনাক নহয় ব্যক্তিগতভাৱে বহুতে মানে মোক কৈছে মানে চব বহুত ঠাইত মানে তেনেকুৱা মহিলা আছে মোক কয় যে মানে এইটো পঢ়ি পেলাই আমি মানে গোটেই চেঞ্জ হৈছোঁ আৰু মই এইখিনিতে কওঁ যে অন্যই স্বীকৃতি দিয়া নাই পিছে সাহিত্য সভাই মানে মোক হেৰি প্ৰাইজটো দিছিলে আৰু তাৰ হেৰিটো উৎসটো মই জানো এগৰাকী তিতাবৰৰ আমাৰ মৰিয়নি কলেজৰ এগৰাকী অসমীয়াৰ লেকচাৰাৰ তেখেতে জোৰ কৰি
সেই কিতাপখনৰ উলিয়াইছিলে লোকেল ভাষা আৰু তেনেকুৱাহে মানে হেৰি মানে দিলেগৈ হে তাৰমানে কিছুমানে বৰদলৈ যিটো এৱাৰ্ড পাইছোঁ এতিয়া বহুতে নলয় চলে মই পিছে লৈছোঁ কাৰণ সেইটো সন্মান বা মহিলা যি সময়ত মহিলাই একো স্থানেই নাপাইছিলে সেইটোতো এটা স্বীকৃতি সেইটো ক্ষেত্ৰত মই পিছে জানো যে মানে এই হেৰিটো মাইকী মানুহে ইনিচিয়েটিভটো লৈছে আৰু অন্য ঠাইতো মই পাইছোঁ এতিয়া মানে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে যদিও আলোচনা বহলকৈ হোৱা নাই বহুতে যোনে মোক লগ পাইছে পঢ়ি পেলাই যে খুব ভাল পাইছে সেইবুলি মানে কৈছে কাৰণে মানে ঠিক মানে ৰাজহুৱাকৈ এটা আলোচনা হোৱা নাই সেইটো ঠিক পিছে ব্যক্তিগতভাৱে মই ভাবোঁ যে এইবিলাক চিন্তা মানে ক্ৰিয়া কৰিছে সমালোচনা এতিয়া মানে এইটো ক্ৰিটিচাইজ দি ক্ৰিটিকৰ নিচিনা হ'ব বাহিৰৰ তাত্ত্বিক কথাবিলাক বা সমালোচনাবিলাক লিখিলে সমালোচকৰ সমালোচনাহে হ'ব বাইদেউ গল্প মানে তেনেকে লেখা নাই গল্প লিখিলে পোনপটীয়াকৈ পঢ়ি মানে সমালোচনা কৰে তাৰ কাৰণে বোধহয় তাত্ত্বিক দিশটোতো আকৌ অন্তত আপোনালোকে বা সমানে পঢ়িব লাগিব মানুহে কিন্তু আপোনাৰ পৰা আচলতে ইনষ্ট্ৰাকশ্যনটোহে লৈছে এতিয়া এনেকুৱা হৈছে আপুনি নাৰীবাদী ইংৰাজী কিতাপখন জাৰ্ণি অফ আছামিজ উমেন 100 বছৰ ধৰি তাৰ কেইবাটাও 5টা চেপ্টাৰ আছে সেইখিনি বেছ ভালকৈ ৰিচাৰ্চ কৰি কৰা হৈছে কোনোবা কোনোবা কৰিছে তাৰ পৰাই প্ৰতিটো চেপ্টাৰ পৰা বহুতে ৰিচাৰ্চ কৰি এতিয়া PhD পাইছে সেইখন হেৰি সেইখন বহুতক অনুপ্ৰাণিত কৰিছে তেজপুৰ ইউনিভাৰ্চিটিয়ে যিটো চেল ওমেন চেল সেই তেওঁলোকেও উলিয়াইছে কোনো ইংৰাজীত লিখিলোঁ মই তাত অৱশ্যে মানে হেৰি আৰু চন্দ্ৰপ্ৰভা মানে যিবিলাক না মই এটা কথা মই ক'বই লাগিব যে প্ৰথমটো হ'ল যে মই ইংৰাজী পঢ়াৰ বাবে মই সব তাত্ত্বিক কিতাপবিলাক মই পঢ়িছোঁ পাৰিছোঁ পিছে তাৰ লগে লগে ইটো কথাও ক'ব লাগিব যে মোৰ চিন্তাটো তাত্ত্বিক স্তৰতে নাই মই বাস্তৱিকতে মানে সেইটো উপলব্ধিটো পাইছোঁ দুই ধৰণে এটা হ'ল যে মই নাৰী আন্দোলনৰ লগত জড়িত আছোঁ কি কৰিছে সেইকাৰণে সেই আৰু ইটো হ'ল যে মই আমাৰ অসমীয়া সমাজৰ সম্বন্ধে মানে ঠিক মানে সাহিত্যৰ মাজেদি যিটো জ্ঞান সেইটো মানে মই সাহিত্য পঢ়ি আৰু তাৰ কাৰণে মই একেটাকে আজিয়ে স্বীকৃতিটো দি থওঁ যে মানে চবেই জানিব লাগে যে মই কৈছোৱে মই অসমীয়া পঢ়াই নাছিলোঁ তাৰপিছত মানে পিছে মই কলেজত থাকোঁতে মোৰ এগৰাকী বান্ধৱী আমাৰ কিবা হয় অনুৰাধা দত্ত তেখেতে মোক কৈছিলে তুমি অসমীয়া শিকাচোন অসমীয়া জানিব লাগে লিখিব লাগে মোক কৈ থাকে পিছে তেখেতেতো আৰু সেই কলেজতহে পাইছোঁ তাৰপিছত বিয়াৰ পিছত এখেতে মানে মোক লাগিলে নহয় তুমি হেৰি অসমীয়াটো মই শিকাম মানে তুমি কৰিবই লাগিব সেইকাৰণে আনকি মানে মই ক খ কিতাপৰ পৰাই আকৌ পুনৰ আৰম্ভ কৰা এটা কথা দেখিছোঁ তেওঁ বৰ আগ্ৰহী মানে সমাজৰ বিষয়বস্তুবিলাক আগ্ৰহী গতিকে আৰু যিহেতু ইংৰাজী লিটাৰেচাৰ ছাত্ৰী গতিকে অসমীয়া সাহিত্য পঢ়াটো একেবাৰে দৰকাৰ বুলি মই ভাবিছোঁ সেইকাৰণে আৰু দেখিছোঁ যে তেওঁ লিখিবও পাৰিব চাগে কথা কাৰণ ইমান কথা কয় গতিকে একেমতে লিখিবও পাৰিব আৰু মানুহক কনভিন্স কৰিব পাৰিব এইটো এটা ডাঙৰ কথা সেইকাৰণে মোৰ মনত আছে এবাৰ এদিনে দুদিনৰ কাৰণে তেওঁ শিৱসাগৰলৈ গৈছিলে মই তেতিয়া ছোৱালীজনী আমাৰ সৰু 3 বছৰমান হৈছিল তাইক ক'লোঁ যে ছোৱালীৰ লগে লগে তুমি অসমীয়া শিকিব লাগিব বুলি অসমীয়া কিতাপৰ প্ৰথম যে ক ফলা পায় সেই তেনেকুৱা 2টা খণ্ড কিনি আনি তেওঁলোকে পঢ়ি ল'ব লাগে আগে পঢ়িছিলোঁ পাহৰিলে গতিকে এইখিনিয়ে বোলো তুমি এক্সাৰচাইজ বহি দিছোঁ কিতাপ দিছোঁ পঢ়ি তেতিয়া আৰম্ভ কৰিলে আৰু ডাঙৰ কিতাপ পঢ়িবলৈ মোৰ মনত আছে এইখন ইয়াৰখন কিনি দিছোঁ আৰম্ভ কৰা বুলি সেইকাৰণে আৰম্ভ কৰিছে তাৰপিছত মানে নিজে বাকীবিলাক বাইদেউৰ জীৱনৰ কৃতিৰ পৰা এটা উদাহৰণ লৈ তেতিয়াহ'লে আমি ইংৰাজী মাধ্যমৰ স্কুলবিলাকৰ সপক্ষেও দুআষাৰ ক'ব পৰা যায় নেকি বাইদেৱে যদি জীৱনত কেতিয়াও স্কুল বা MA PhD কৰালৈকে অসমীয়া পঢ়াই নাই তাৰপিছতো যে অসমীয়া এনেকৈ ইমান
তাত্ত্বিক কথাবিলাক অসমীয়াত অনুবাদ আৰু এটা হেৰি পইণ্টটো আছে যে আমাৰ দুয়োটা ল'ৰা ছোৱালীক আমি অসমীয়া পঢ়ালোঁ আৰু তাৰ কাৰণটো আছে এওঁতো ইংলেণ্ডলৈ গৈছে ময়ো ইংলেণ্ডলৈ গৈছোঁ যেতিয়া ইংলেণ্ডত যাওঁ তেতিয়া চবেই কয় ইমান ধুনীয়া ইংৰাজী কোৱা কেনেকৈ ইমান ধুনীয়া ইংৰাজী কোৱা মই ক'লো নহয় মই সৰুৰ পৰা ইংৰাজী শিকি আহিছোঁ যে তোমালোকৰ ভাষাৰ স্কুল নাই নেকি তাত মই কৈছোঁ আছে পিছে মানে আমি ইংৰাজীতে শিকিলোঁ এতিয়া মই যথেষ্ট মানে লাজ পোৱাৰ নিচিনা হ'ল যে তোমালোকৰ কি দেশ এখন য'ত নিজৰ ভাষাটোৱে নাই য'ত বিদেশী ভাষা এটা এতিয়াও শিকি আছা সেইকাৰণে আমি মানে ঠিক কৰিলোঁ মানে যোনে তেনেকুৱা বিদেশলৈ গৈ চাই আহে তেতিয়া গম পাওঁ পিছে আমাৰ ল'ৰা ছোৱালীক অসমীয়া পঢ়ুৱাই পেলাই আমি যাতে তাহাঁতি ডিপ্ৰাইভ নহয় আমি ইউনিভাৰ্চিটিতে মডেল স্কুল কৰিলোঁ য'ত মানে আৰম্ভণিৰ পৰা ইংৰাজী শিকাইছিল আৰু আমি ঘৰত সদায় মানে কিতাপ মানে তাহাঁতক সৰুৰ পৰাই মানে বহুত কিতাপ পায়তো মানে হেৰি ভাষাটো সহজ কৰি দিয়ে সেই তেনেকুৱা সৰু কিতাপ সদায় আনি আনি মানে লেভেল ৱাইজ তাহাঁতি সমানে তাৰমানে ইংৰাজী আমাৰ এওঁৰ হেৰি আছে যে বিজ্ঞান বিশেষকৈ বিজ্ঞান শিক্ষাটো মাতৃভাষাত হ'ব এই সত্যেন বসুৰ ওপৰত যিখন কিতাপ লিখিছে তাত মানে সত্যেন বসুৰ সেইটো হেৰি যে কাৰণ আমাৰ যিটো ভাষা দি আমি পৃথিৱীখন প্ৰথমতে অনুভৱ কৰোঁ সেই ভাষাটো দি বিজ্ঞানৰ কথাবিলাক শিকিলে যিদৰে আমি আয়ত্ত কৰিব পাৰিম বেলেগ এটা ভাষাত দি নোৱাৰে সেইকাৰণে আমাৰ সেইটো এটা হেৰি আছিলে পিছে আমি ভাবোঁ যে ভাষা হিচাপে এজ এ লেংগুৱেজ ইংৰাজী জনাটো দৰকাৰ ভাষা হিচাপে সেইকাৰণে আমি এইটোৱে ইনচিয়ৰ কৰিছিলোঁ যে ভাষাটো যাতে আৰু পঢ়া এতিয়া মানে অসমীয়া পঢ়োঁতে মই নিজেই মানে যিবিলাক অসুবিধা পাইছোঁ দেই যে ইংৰাজীত মই মানে আমি হেৰি স্পীড ৰিডিং বুলি কয় যে আমি কিতাপখন মেলিলে গোটেই পেজখন একে হেৰিতে পঢ়িব পাৰোঁ সেইকাৰণে ইমান খৰকৈ পঢ়িব পাৰোঁ মোৰ ছোৱালী মোৰ ল'ৰা দুয়োৱে মোতকৈ বেছি খৰকৈ পঢ়ে তাৰমানে সেই স্পীড ৰিডিং পিছে অসমীয়াত যিহেতু মই দেৰিকৈ আৰম্ভ কৰিলোঁ মই মানে জোটাই পঢ়িবলগীয়া পিছে মোৰ যথেষ্ট ধৈৰ্য আছে কাৰণে মই জোটাই হ'লেও আৰম্ভতে লাহে লাহে এতিয়া মই পৰা হ'লোঁ এতিয়া মই জোটাব নালাগে মই কিতাপখন দেখিয়ে মানে পঢ়িব পাৰোঁ আৰু গোটেই পেজটো নোৱাৰিলেও অন্ততঃ ৩-৪ লাইন একে হেৰিতে ল'ব পাৰোঁ জানিছিলোঁ কেলে আমাৰ দিনত আমি চব জানিছিলোঁ চিলাই ৰুল টেটিং কুৰ্চা সেইটো মোৰ এতিয়া এওঁক সেইটোৱে অসমীয়া পঢ়িব নাপাবে অসমীয়া একো নাজানে কিন্তু তাত বব জানে যিটো মানে অসমীয়া কালচাৰ একেবাৰে কেন্দ্ৰীয় তাত বব মানে আমি অসমীয়া পৰিৱেশতে আছোঁ মই শিৱসাগৰ আমাৰ ঘৰখন একেবাৰে টাউনতে থাকোঁ পিছে আমিতো আমাৰ অসমীয়া সমাজ যেতিয়াও গাঁও হেৰিটো কালচাৰটো আমাৰ ঘৰতে আছিলে ৫খন ৬খন তাত আছিলে আমাৰ ঘৰটো অলপ বেলেগ আমি পিছে আমাৰ বৰ্তা খুৰা জইণ্ট ফেমিলি আছে তাত মানে চাৰিওফালে তাত আমি সদায় মানে তাত যেতিয়া লগাই তেতিয়াতো চবেই গোট খাই পেলাই লগায় সেইকাৰণে আমাৰ মায়েও আমাৰ ঘৰতে হেৰি কাঠৰ দেউতাই তাঁতশাল মানে বনাই দিলে আমাৰ পকা আছিলে কাৰণে তাঁতশালটো কাঠৰ হ'ব লাগে এতিয়া মায়ে আমি তাত হেৰি কৰিছিলোঁ ফুল বাচিছিলোঁ নহয় বেছিকৈ মানে বেছি বোৱা নাছিলোঁ সেই পাৰিবিলাক বৈছিলোঁ ফুল বাচি পেলাই এতিয়া সেইবিলাক চাদৰত আমি লগাইছিলোঁ আগতে চাদৰ মেখেলাত মানে পাৰি ফুল বাচিছিলোঁ অসমীয়া বিজ্ঞান সাহিত্যৰ বিষয়ে আপোনাৰ এতিয়া বৰ্তমান যিটো অৱস্থা আমাৰ অসমীয়া বিজ্ঞান সাহিত্য না আপোনাৰ অসমীয়া মই আপোনাৰ কথা এটা কৈ লওঁনে আপুনি অলপ আগতে কৈছিলে যে তাত্ত্বিক কথা এতিয়া হাতে কামে বহুত আৰম্ভণি কৰিছিলে আপুনি জানিব পাৰে যে ডিব্ৰুগড়ত প্ৰথম যেতিয়া ৮ মাৰ্চখন নাৰী দিৱস হিচাপে উদযাপন কৰে ডিব্ৰুগড়ত প্ৰথম ইনিচিয়েটিভ লৈছিলে নাৰী দিৱস হিচাপে উদযাপন তাৰপিছত আকৌ আইডিয়া জোনাকীবাদখনো প্ৰথমতে তেনেকৈ উলিয়াইছিল তাৰ মাজেদি সংগঠন মহিলাৰ লগত সংগঠনভাৱে জড়িত হৈছিল কথা পাতিবলৈ আগতে কথাই পাতিব নাজানো ভালকৈ অসমীয়া ক'বলৈও নাজানো পিছে যেতিয়া মহিলা সংগঠন কৰোঁ তেতিয়া গাঁৱলৈ যাবলগীয়া হয় এতিয়া মহিলাবিলাকক কথা বুজাব যে লাগে সেই কথা বুজাই মানে কথা
সেইকাৰণে মোৰ তেতিয়া সেইটোতো পঢ়াটো ফাৰ্ষ্ট ষ্টেজ, গোৱাটো ছেকেণ্ড ষ্টেজ আৰু থাৰ্ডটো লেখা। এতিয়া লেখাটোতো এখেতৰ বহুত অৱদান আছে, কাৰণ মই মানে লেখোঁতে নহয় দীঘয়িকাৰ আচল বানানটোতো বানান, পিছে তাতকৈ ডাঙৰ হেৰি হ'ল যে মোৰ যিটো ডক্টৰ দিলীপ বৰুৱাই মোক কয় যে ইংলিছৰ প্ৰভাৱ মানে চেণ্টেন্স গাঁথনিটো যে ইংৰাজীত যেনেকুৱা আমি যেনেকৈ এসময়ত ইংৰাজী সাহিত্যত লেটিনৰ প্ৰভাৱ আছিলে যে কয় লেটিনেট প্ৰভাৱ, সেই তেনেকুৱা মোৰ লেখাটো অসমীয়া লেখাটো এই ইংৰাজী মানে গ্ৰামেটিকেল চাপটো আছিল। সেইকাৰণে মই প্ৰথম লেখাত সদায় মানে চাই দিব লাগে। মোৰ আছে হেৰি নহয় এই নৃত্য বৰাই সাম্প্ৰতিক সময়তে, আৰু প্ৰথম লেখাটো আছিলে বুক ৰিভিউ। ইংৰাজী কিতাপ এখন ওলাইছিলে, ইংৰাজী মহিলা এগৰাকীয়ে জেলত আছিলে, নামেৰি প্ৰিজন ডায়েৰী টাইপৰ, সেইখন কিতাপৰ মই সৰু সমালোচনা এটা 75 সেই সময়তে। পিছে প্ৰথম মানে হেৰি সমালোচনা সেইটো আকৌ বেলেগ হেৰি কি হ'ল, লেখিকা সন্থাই নামৰূপত মানে হেৰি কি অধিৱেশন পাতিছিলে, মোকো মাতিছিলে। আৰু তাত মানে মই খুব অসম মহিলা লেখিকাৰ সম্বন্ধে টাইপৰ মই ধুনীয়াকৈ লেখি লৈ গ'লোঁ। পিছত তাততো আৰু আমাৰ মিটিঙত ইমান দেৰি কৰে, শেষত সময় নহয়, লৰালৰিকৈ শেষ কৰে। মোৰ বৰ খং উঠিলে, সেইকাৰণে মই এওঁক ক'লে যে এইটো মানে চন্দ্ৰপ্ৰসাদ শইকীয়ালোকে প্ৰকাশ আছিলে, তালোকে পঠিয়াই। সেইকাৰণে মই সেইটো 87 মানত আছিলে, 87 প্ৰকাশলৈ পঠিয়াই। তেতিয়া তেখেতে সেইটো প্ৰকাশ কৰে। পিছে বহুত দিনলৈকে আজিকালিও তেখেতে চাই দিয়ে, বিশেষকৈ বানান। আজিকালি পিছে ভাষাটো মানে মই সেইটো ঠিক হ'ল আৰু ভাষাটো মানে ইমান চাব নালাগে চাগে। বিজ্ঞানক যদি জনপ্ৰিয় কৰাটো সাধাৰণ আমাৰ নিচিনা মানুহে যদি বিজ্ঞান উৎসৱবোৰ পঢ়িব পৰা ফিলিংছ এনেকুৱা কথাবোৰ তাতো আপোনাৰ যোৱা 4টা দশকত বুলি ক'লে বেছিয়ে বছৰ 4টা দশকত বিশেষ বৰঙণি আগবঢ়াইছে নে? এতিয়া সেই বিষয়ত নকওঁ ক'লে এতিয়া অৱস্থাটো কেনেকুৱা বাৰু আপুনি অসমৰ যে বিজ্ঞান সাহিত্যত? মই এটা কথা পটকৈ ক'লো যে যদিও এখেত বিজ্ঞানৰ ছাত্ৰ, আগৰ পৰা অসমীয়া সাহিত্যৰ প্ৰতি খুব মানে ৰাপ আছিল। কবিতাও লিখিছিলে আৰু অনুবাদো কৰিছিলে, এই তাহানি। সেইকাৰণে তেখেতে সদায় বিজ্ঞান ভাষা লিখিলেও সদায় ধুনীয়া কৰি মানে সেই পৰিপাটি আচলতে বিজ্ঞান যেটিখন ভৱেশ শইকীয়াই আৰম্ভ কৰিলে, সেইখনতে সেইখনে প্ৰেৰণা আছিলে। পিছে বিজ্ঞান যেটি আৰম্ভ কৰোঁতে মই ইয়াত নাছিলোঁ, বাহিৰতে আছিলোঁ। তাৰপিছৰ পৰা যেতিয়া বিজ্ঞান যেটি মানুহে সম্পাদকে লিখিবলৈ অনুৰোধ কৰিলে, তেতিয়াৰ পৰা মই লিখিবলৈ সম্পাদকে বিজ্ঞান শ্যামা প্ৰসাদ শৰ্মাই প্ৰথমতে ক'লে, তেনেকৈ লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু বিজ্ঞান ছ'চাইটিৰ লগত জড়িত হোৱাৰ পিছত সেইটো অতি দৰকাৰী কথা বুলি ভাবি যিখিনি জানো, যিখিনি দুয়োটা দৰকাৰ হওক বুলি ভাবোঁ, তেনেকুৱা ধৰণৰ প্ৰবন্ধ লিখিবলৈ ধৰিলোঁ। আৰু এবাৰ লিখাৰ পিছত অনুৰোধ আহে আমাক লিখক। ফিজিক্স ডিপাৰ্টমেণ্টৰ আলোচনা। তাৰপিছত এটা এই আমি অসমীয়া ভাষাৰ কথা কৈ আছোঁ, হঠাতে 1972 মানত এই যে স্কুল কলেজবিলাকত যে অসমীয়া মিডিয়ামত পঢ়াব লাগে বুলি ক'লে কোনো কিতাপেই নাই সেই স্তৰত আলোচনা কৰিবলৈ। গতিকে মই ভাবিলোঁ নিশ্চয় সেই স্তৰত বিজ্ঞান কথা ক'লে এটা গাঁথনি এটা লাগে, তাৰ কি ধৰণে উপস্থাপন কৰিবলৈ এইবিলাক জানিব লাগে। তাৰ কাৰণে আমি যিসকলে জানো কিবা এটা চৰ্চা কৰা উচিত। সেইকাৰণে পদাৰ্থ বিজ্ঞান পত্ৰিকা বুলি অকল ফিজিক্সৰ কাৰণে মই এখন আলোচনী উলিয়াবলৈ প্ৰস্তাৱ দিলোঁ। খুব যুঁজ-বাগৰ কৰি ডিপাৰ্টমেণ্টত প্ৰস্তাৱটো ল'লে আৰু তেতিয়াৰ পৰা বছৰেকত এবাৰকৈ হ'লেও প্ৰায় 20 বছৰমান ধৰি পদাৰ্থ বিজ্ঞান পত্ৰিকা চলি আছিলে। তাত আমি অসমীয়াত বিজ্ঞানৰ ওপৰৰ কাপৰ বস্তুবিলাক, ৰমন প্ৰক্ৰিয়া বা নতুন নতুন যিবিলাক আৱিষ্কাৰ, সেইবিলাকৰ বিষয়ে লিখিবলৈ লৈছোঁ। এতিয়া অৱস্থা কেনেকুৱা আছে আমাৰ অসমীয়া যিটো বিজ্ঞান? আপুনি লিখিবলৈ লোৱাৰ সময়ত যেনেকুৱা আছিলে এতিয়া বাৰু এই কেৱল মই এটা কথা বৰ দুখেৰে লক্ষ্য কৰিছোঁ যে
মানে খুব বেছি হেৰি হোৱা নাই, ইম্প্ৰুভমেণ্ট হোৱা নাই। কাৰণ যিবিলাক শব্দ লাগে সেইবিলাক শব্দ আনিবলৈ মানুহে চেষ্টা কৰা নাই। ইণ্টাৰনেটৰ পৰা উঠাই পেলাই অনুবাদ কৰি দি দিছে, গতিকে মানুহে কিমান বুজিব পাৰে বা ফ'ল' কৰিব পাৰে মোৰ সন্দেহ হয়। পুৰণা দুই এজনে এতিয়াও লিখি আছে, তেওঁলোকে সহজভাৱেই চেষ্টা কৰি আছে, কিন্তু বহুত নতুন লেখক সেই বিষয়ত পৰা নাই। সায়েন্স সোসাইটি যে উলিয়াইছে পৰিভাষা সেইখনো মানে এইখনো বহুতে ভাবিছে যে এইখনো এতিয়া চাফিচিয়েণ্ট হোৱা নাই নেকি, সেইকাৰণে নতুন নতুন কথা আহি আছে। কাৰণ যোৱা 20 বছৰত বিজ্ঞানৰ এক্সপ্ল'জন হৈছে, বিভিন্ন বিষয় নতুন নতুন শব্দ ওলাইছে। বিজ্ঞান ইংৰাজীতে শব্দ, ইংৰাজী মানুহে গম পোৱা নাযায়, সেইকাৰণে অকণমান অসুবিধা হৈছে, প্ৰতি শব্দ হৈছে। সেইটো বাহিৰেও মই 1983 চনত 82 চনত জনবিজ্ঞান পৰীক্ষণ আলোচনী উলিয়াইছিলোঁ। মাহেকীয়া আলোচনী নহয়, বাতৰি কাকত বুলি নাম দিছিলোঁ, যাতে সাধাৰণ মানুহে বিজ্ঞানৰ কথা, চব ধৰণৰ বিজ্ঞানৰ কথা, খেতি পথাৰৰ পৰা আৰম্ভ কৰি জোনবাইলৈকে বুলি বেলেগ বেলেগ ধৰণৰ যাতে খবৰ ৰাখে বা আগ্ৰহী হয়, সেইকাৰণে অসম বিজ্ঞান সমিতিৰ সহায়তে মই সেই বস্তুটো উলিয়াইছিলোঁ। 3 বছৰমান চলালোঁ। পিছত শেষৰ ইছ্যুটো ওলাইছিলে, এই যে ভূপালত এটা ঘটনা ঘটিছিলে, সেইটো লৈ পেলাই আমি অলপ ইনভেষ্টিগেটিভ জাৰ্নেলিজিম কৰিলোঁ। ফলত বহুতে ভাল নাপালে চাগে, বন্ধ হৈ গ'ল। তাৰপৰা আৰু সেইখন আলোচনা নোলালে, জনবিজ্ঞান বুলি 3 বছৰ চলিছে। ছাৰ বাইদেউ, আপোনালোকক আমি বহুতখিনি সময় ল'লোঁ। আপোনালোকক আমাৰ সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ। আপোনালোকক আকৌ লগ পাম, এই ধৰণে আপোনালোকৰ কথা পাতিম। আগ্ৰহ ভাল পাব, যিমান পাৰিছোঁ কৈছোঁ আৰু